হাই ফ্ৰেণ্ডছ, আমি ভৰ্তি নামঘৰ আহিছিলোঁ, আপোনালোকে জানেই। এতিয়া বাকী তেওঁলোকে আমাৰ লগত অহা মানুহখিনিয়ে ঘূৰি ফুৰি আছে, চাই আছে। আমি সেৱা কৰিলোঁ, বন্তি জ্বলালোঁ। এতিয়া বেলেগ এটা জেগাত যোৱাৰ প্লেনিং কৰিছোঁ। হাতিমুৰা থান বুলি কয়, গতিকে তালৈ যাওঁ, সেইটো পৰিৱেশো দেখাব চেষ্টা কৰিম। আই হোপ আপোনালোকে ভাল পাব। ফ্ৰেণ্ডছ, আমি ফাইনেলি যিখন থানলৈ অহাৰ কথা আছিল আহি পালোঁ। সেৱা কৰিম, কিন্তু তাৰ আগত এটা বস্তু দেখি পেলাই যথেষ্ট মনটো ভাল লাগি গ'ল। আই হোপ আপোনালোকৰ সকলোৰে ভাল লাগিব। এবাৰ চাওকচোন, কি ধুনীয়া দৃশ্য। আপোনালোকে কিমানখিনি দেখিব পাৰিছে নাজানো, কিন্তু কেমেৰাত এংগেলটো ইমান ভালকৈ দেখুৱাটো পচিবল নহয়। তথাপিও যিমানখিনি পাৰোঁ মই দেখাইছোঁ। আচলতে এখন ব্ৰহ্মপুত্ৰ নদী, কিন্তু বৰ্তমান শুকাই আছে। বহুত ধুনীয়া দেখিবলৈ। এইখিনিৰ পৰা কেমেৰাত এংগেলটো কিমান ভাল হৈছে আই ডোণ্ট ন', বাট ইয়াৰ পৰা কিন্তু সঁচাকৈ বৰ ধুনীয়া দেখিবলৈ। আপোনালোকে চাওক ফ্ৰেণ্ডছ, সঁচাকৈ বৰ সুন্দৰ। মই ভবা নাছিলোঁ আচলতে ইয়াত আহি এনেকুৱা এটা পৰিৱেশ দেখা পাম। সঁচাকৈ বৰ ভাল লাগিছে। চ' কিউট। কেতিয়াবা এনেকুৱা বস্তু দেখি বৰ ভাল লাগে মনটো। কিমান ধুনীয়াকৈ আৰামত শুই আছে চাওকচোন। থানলৈ যোৱাৰ ফ্ৰণ্টৰ গেটত এইটো পৰিৱেশ। এইখনেই থানলৈ সোমাই যোৱা মেইন গেট। এই কুকুৰটো দেখিছে, এই কুকুৰটো আচলতে আমাক এস্কৰ্ট কৰি লৈ যোৱাৰ নিচিনা হৈ আছে। আকৌ ইয়াৰ ওচৰৰ কোৱা মানুহৰ মতে ই আকৌ আমাক থ'বলৈ আহিব। সেইটো বাৰু যোৱা সময়ত গম পাম কি হয়। ফ্ৰেণ্ডছ, সেই ওপৰত দেখিছে যে সেইটোৱে মেইন থানখন। আমি পাইছোঁহিয়ে। বহুতখিনি খোজকাঢ়িব লাগিব আৰু ওপৰত উঠিব লাগিব আই গেছ। গ'লে গম পাম, আপোনালোকক দেখাই যাম বাৰু। এইটোৱে চিৰি, এইফালে উঠি পেলাই সেই ওপৰত আছে আপোনাৰ থানখন। ব'লক এতিয়া ডাইৰেক্ট থানখনত গৈ পেলাই দেখাম। এয়া ষ্টেপকেইটা আচলতে দেখাত যিমান সৰু দেখে তাতকৈ বহুত দীঘল, বহুত বেছি ষ্টেপছ আছে। উঠোঁতে অৱস্থা বেয়া হৈ গৈছে, আৰু অলপ আছে আৰু আমি পাইছোঁৱেই আৰু। এইটোৱে সেই থানটো। আমি সেই তলৰ পৰা আহিছোঁ। বৰ ধুনীয়া পৰিৱেশ। ফ্ৰেণ্ডছ, এইখনেই সেই থানখন। আমি আহি পাইছোঁ। মোৰ আপোনালোকৰ কেনেকুৱা লাগে নাজানো, কিন্তু মোৰ এনেকুৱা পৰিৱেশত আহি সঁচাকৈ মনটো বৰ শান্ত যেন ফিল হয়। বৰ এটা ভাল অনুভৱ হয়। আই হোপ আপোনালোকৰ তেনেকুৱাই ফিল হয়। ফ্ৰেণ্ডছ, এতিয়া আমি ভিতৰলৈ যাম। ধূপ লৈ ল'লোঁ, ধূপ জ্বলাম, আৰু পাৰোঁ যদি বাবাক সুধিম এই মন্দিৰটোৰ স্থাপনৰ আঁৰৰ যিটো কাহিনী সেইটো জানিবলৈ চেষ্টা কৰিম, যদি বাবাই ক'ব পাৰে। উঠি অহাৰ আগত মই আপোনালোকক ব্ৰহ্মপুত্ৰৰ যিটো ভিউ দেখাইছিলোঁ, তাতকৈ ধুনীয়া ভিউ, ব্ৰহ্মপুত্ৰৰে ভিউ, কিন্তু থানখনৰ পৰা অলপ তলত ইটো ছাইডে আহি পেলাই আপোনালোকক দেখাওঁ। আপোনালোকে চাওক, সঁচাকৈ বৰ এটা সুন্দৰ নান্দনিক পৰিৱেশ। এনেকুৱা পৰিৱেশ সচৰাচৰ দেখা নাপাওঁ, যিহেতু আমি বহুত বিজি থাকোঁ, ওলাই আহিবলৈ সময় নাপাওঁ। কিন্তু আজি আহিছোঁ, মনটো বৰ ভাল লাগিছে। আপোনালোকৰো ভাল লাগিব, চাওকচোন এবাৰ। ফ্ৰেণ্ডছ, আমাৰ প্ৰায় সেৱা কৰা শেষ। এয়া মই দাদা প্ৰসাদ খাই আছোঁ। আপোনালোকক ভাল বস্তু এটা দেখাম, চাই থাকক, দেখা পাব। আপোনালোকে চাওক, এয়া চাওক, ইমান পাৰ, আৰু পাৰিলে যেন পাতৰ পৰাই খাই দিব। লগতে এইফালে এটা ছাগলীও আছে। ছাগলীটোৰ আচলতে অকণমান ভৰিখন কিবা এটা প্ৰব্লেম আছে, কিন্তু কেনেকৈ ওপৰলৈ উঠি যায় মই সেইটো আপোনালোকক দেখাব চেষ্টা কৰিম। চাবচোন কেনেকৈ ওপৰলৈ উঠি যায়। এয়া দেখিছে নহয় আপোনালোকে, কেনেকৈ ওপৰলৈ উঠি আহিছে। মন্দিৰত এই বস্তুটো বৰ ভাল লাগে। ইয়াত বান্দৰো আছে, কিন্তু এতিয়া বান্দৰ দেখা নাই। মানে বাবা, আপোনাৰ এই মানে আমাৰ যিটো মন্দিৰ, এই মন্দিৰটো স্থাপনাৰ বিষয়ে মানে অকণমান সংক্ষিপ্তত কৈ দিব। হয়, মই যিখিনি জানো কওঁ। হয়। দশভূজা দুৰ্গা দেৱালয় হয়, আহোমসকলে বনোৱা। আপোনাৰ চনত 1700 চনৰ শকৰ ভিতৰত 1600 শকৰ হয়। আহোমসকলে বনাইছে গড়দৰীয়া মন্দিৰ। ৰাসায়নিক বস্তু प्रसाद मुख दिले मिला पेলাই प्रसाद पूजा माँ है।
দেখিছোঁ তাত ধুনীয়া এটা মন্দিৰ বনাই এই মাৰ প্ৰথমতে সেইটো মন্দিৰটো স্থাপন কৰিছিল। ফ্ৰেণ্ডছ, আমি অলৰেডি গম পালোঁ মন্দিৰটো কেনেকৈ স্থাপন হৈছে। এই গোটেই বস্তুখিনি আপোনালোকে জানিব পাৰিব আৰু আপোনালোকে কেতিয়াবা যদি কলিয়াবৰ এইটো চাইডে আহে ফুৰিবলৈ এই মন্দিৰটো ভিজিট কৰিবলৈ নাপাহৰিব। বৰ সুন্দৰ দৃশ্য, মনটো যথেষ্ট শান্ত হৈ পৰে আৰু চাৰিওফালে মানে ব্ৰহ্মপুত্ৰ নদীয়ে আৱৰি আছে। যথেষ্ট সুন্দৰ আৰু নান্দনিক দৃশ্য। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু কেতিয়াবা যদি ইয়াত অহাৰ সুবিধা পায় নিশ্চয় ইয়ালৈ আহিব। থেংক ইউ।